নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে আৰু মোৰো ভালেই। মই simpisvlogৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দৌল উৎসৱ, লগতে ৰঙৰ উৎসৱ ফাকুৱা, আৰু ফাকুৱা সকলোলৈকে শুভেচ্ছা জনালোঁ। আৰু এয়া দেখিছেনে, আমি সকলোৱে লগ হৈ পেলাই ফাকুৱা খেলিলোঁ আৰু খুবেই ফূৰ্তি কৰি আছোঁ এতিয়া, আৰু খুবেই ভাল লাগিলে সকলোৱে একেলগে ফাকুৱা খেলি। আৰু আপোনালোকে বাৰু কেনেদৰে খেলিলে নিশ্চয় জনাব। আৰু এয়া দেখিছেনে, গীটাৰৰ মানুহ মাতি আছে লগাবলৈ কাৰণে। সকলোৱে বহুত ফূৰ্তি কৰিছোঁ আজি। ল'ৰা ছোৱালীকেইটা আগতেই খেলিলে আৰু এতিয়া আমি গোটেইকেইজনী ওলাইছোঁ খেলিবলৈ। এতিয়া যাম লাষ্ট টাইম, আৰু খেলি কৰি হৈ গ'ল। এতিয়া গা পা ধুই কৰি ভাত পানী বনোৱা যা যোগাৰ কৰোঁগৈ। গা পা ধুই কৰি আহি এয়া হোলী স্পেচিয়েল মাংস বনাবলৈ লৈছোঁ। আৰু ৰেচিপি নিদিওঁ, এনেই চিম্পুলকৈ দেখুৱাই দিছোঁ। এয়া মোৰ মাংস ৰেডি হৈ গৈছে। ভাত পানী বনাই কৰি খাই মেলি ওলাই কৰি এফালে ওলাই আহিছোঁ। আৰু এতিয়া যাম আমি পাতিবৰী ধান সত্ৰলৈ, আৰু সেয়া আছে মৈৰাবাৰী একেবাৰে ওচৰতে, 2-3 কিলোমিটাৰমান হ'ব আমাৰ ইয়াৰ পৰা। এয়া আমি টমটমত আহি আছোঁ, এইফালে টিকলি হাই দি আছে। আৰু এয়া আহি পাই গ'লোহি, এইখন হৈছে মেইন গেটখন, আলিপুখুৰী পাতিবৰী ধান সত্ৰ। আৰু এয়া ইয়াতো ডাঙৰকৈ মেলা লাগিছে। আৰু ব'লকচোন ভিতৰত কি কি হয় নহয় সকলোখিনি দেখুৱাই থাকিম। ব'লক এতিয়া যাওঁ। এয়া থানৰ ভিতৰলৈ সোমাই আহি আছোঁ, আৰু দুয়োফালে বহিছে মেলা, কাপোৰৰ দোকান সকলোখিনিয়ে বহিছে। এয়া তেল ধূপ লৈ ল'লোঁ, তেল চাকি লৈ ল'লোঁ তাত জ্বলাবলৈ কাৰণে। ব'লক যাওঁ। এয়া ভিতৰ ভাগ আহি পালোঁ, আৰু ইয়াতে ধূপ চাকি জ্বলাবলৈ ঠাই অকণমান দিছে, সেইখিনিতে ধূপ চাকিখন জ্বলাই লওঁ বুলি ভাবিছোঁ। আৰু তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক, আগলৈ চাই থাকক। এয়া চাকি ধূপ জ্বলাই হৈ গৈছে। এতিয়া ওলাই যাম বাহিৰলৈ, আৰু এয়া গোটেই পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ, মন্দিৰৰ চাৰিওফালটো। এয়া গোটেই চাৰিওকাষটো দেখুৱাই দিলোঁ আপোনালোকক, সত্ৰৰ চাৰিওফাল। আৰু এতিয়া যাওঁ এয়া গেটেৰে ওলাই, আৰু কেতিয়াবা পিছত আহিলে ভালকৈ আকৌ দেখুৱাই দিম। আজি মেলাৰ যিহেতু ভিৰ, আৰু এয়া দেখিছেনে, মেলাত আহি সোমালোহি। খুবেই ধুনীয়া মেলা লাগিছে, কিন্তু একো লোৱাহে নাই আমি এতিয়ালৈকে। আৰু এয়া ল'ৰা ছোৱালীকেইটাক অকণমান খেলালোঁ। ল'ৰা ছোৱালী খেলাই লাষ্টত আমিও আহিলোঁ উঠিবলৈ এইখনত। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।